Hello everyone, welcome back to my channel. মোৰ সকলো বন্ধু আৰু ভিউৱাৰলৈ নমস্কাৰ আৰু মানসেকৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনালো। মই আজি আপোনালোকক মোৰ লগৰ এজনে কৰা কুকুৰা ফাৰ্ম এখন দেখুৱাম। তেখেতে 100 পোৱালি আনিছিলে আৰু কেনেকৈ ৰাখিছিলে এই ভিডিওটো চাওঁ আহক। এয়া চাওক 3 দিনৰ পোৱালি তলত ডেডবোৰ দিয়া হৈছে। কিমান দিন কেনেকৈ ৰখা হৈছে তাকে দেখিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া বৰ্ডিং কৰি থোৱা হৈছে। বৰ্ডিং 15-20 দিনমানলৈ কৰা হয়। বন্ধুজনে 100 পোৱালি আনিছিল। তাৰে পোৱালিবোৰ মিক্স আছিল, সোণালী কুকুৰা, কলা কুকুৰা, যাক কৰকনাথ বুলি কয়, আৰু আমাৰ থলুৱা কুকুৰা পোৱালি আছিল। পোৱালিবোৰক যেনেকৈ ভেকচিন দিব লাগে তেনেকৈ দিয়া হৈছিল। ভেকচিন F1, FMD আৰু F2 এইকেইটা দিয়া হয়। ভেকচিন দিওঁতে অলপ সাৱধান হ'ব লাগে। বন্ধুজনৰ ভেকচিন দিয়া ভুল হোৱাত 15-20টামান পোৱালি মৰিছিল। তেখেতে দানাবোৰ ড্ৰাই ফিড ব্যৱহাৰ কৰিছিল, লগতে ভিটামিন, কেলছিয়াম, লিভাৰ টনিক মাজে মাজে দিয়া গৈছিল আৰু সময় অনুযায়ী কিছুমান অন্য মেডিচিনো দিব লগা হয়। দানাৰ লগতে কেতিয়াবা দিনত সেউজীয়া শাক পাচলি, সজিনা পাত, নৰসিংহ পাত এইবোৰ খাব দিছিল। আপোনালোকে যিকোনো সেউজীয়া শাক পাচলি দিব পাৰে, লগতে কিছুমান ঔষধি বনদৰৱ থাকে সেইবোৰ পাতবোৰ দিব পাৰে আপোনালোকে। পোৱালিবোৰ ডাঙৰ হৈ আহিলে ইহঁতক জেগা অলপ বেছি প্ৰয়োজন হয় আৰু আপোনালোকে যদি পুহিব বিচাৰে ভিডিঅ'টোত দেখুওৱাৰ দৰে য'ত ৰখা হয় তাত ফলিয়া অলপ পাৰি দিব। সিহঁতে খুচৰি ভাল পায় আৰু ঠাণ্ডাৰ পৰাও বাচে। লগতে ইহঁতে উঠিব পৰাকৈ বাঁহ যি পাৰে বান্ধি দিব। দানা পাত্ৰবোৰ কম খৰচত কৰিব বিচাৰে যদি ডাঙৰ বাঁহ অলপ ফালি লৈ আপোনালোকে তেনেকৈ দানা দিব পাৰে আৰু পানীও দিব পাৰে, একো অসুবিধা নহয়। ভিডিঅ'টো যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। কুকুৰাবোৰ প্ৰায় 2 মাহত 600 গ্ৰাম পাৰ হৈছিল আৰু এয়া মই 50 লোকেল কুকুৰা পোৱালি বন্ধু এজনক দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। ধন্যবাদ।